তো শিক্ষক দিৱস উপলক্ষে যাই আছোঁ আজি আমাৰ মঙলদৈ কলেজত মই আৰু আজিত। তো শিক্ষক দিৱস সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মদিনত পালন কৰা হয়। তো তাৰ কাৰণে যাই আছোঁ আমাৰ কলেজত শিক্ষক দিৱস বহুত ডাঙৰকৈ আয়োজন কৰা হৈছে। তো যাই আছোঁ, লগ পাই আছোঁ ডাইৰেক্ট কলেজৰ সন্মুখত। তো ভিডিঅ'টো চাই থাকক। গাইজ আহি পালোঁ আমাৰ মঙলদৈ কলেজ। সেই ৰ তো ভিতৰত এণ্ট্ৰি কৰিলোঁ। এতিয়া আমি যাই আছোঁ পেচাব কৰিবৰ কাৰণে। তো তুমি পেচাব কৰিবা, মই ভিডিঅ' কৰিম। ঠিক আছে, হ'বনে? তো গাইজ আমাৰ মঙলদৈ কলেজৰ একদম ধুনীয়া ধুনীয়া পেইণ্টিং বনাই থৈ দিছে। তো চাওক। আজিকালি কিয় তুমি থাকা দূৰণিতে ৰৈ আহা কাষৰলে বহি যোৱা হিয়াত প্ৰণয়তে নৈ হৈ আজি তৰাৰ মাদক কেণ্টিনত আহিছোঁ কিবা খাবৰ কাৰণে। তো ৰাতিপুৱা একো খাই হয় নেকি? মোক আহিব খুৱাব যি খাওঁ মানে। তো গাইজ এতিয়া আমাৰ প্ৰগ্ৰেম আৰম্ভ হৈ গ'ল। এতিয়া মই চৰকাৰ আমন্ত্ৰিত অতিথি হিচাপে মঞ্চলৈ আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। মঞ্চলৈ আদৰণি জনাবৰ কাৰণে ছাত্ৰ একতা সভাৰ সম্পাদক মহোদয় অনুৰোধ জনাইছোঁ। আৰু এটি কলমেৰে ধন্যবাদ জনাইছোঁ ছাৰ। খুব সম্বৰ্ধনা জনাইছে দিগন্ত কুমাৰ দলৈ। এখন ফুলাম গামোচা লগতে এটি স্মাৰক আৰু লগতে এটি ফুলাম জাতি আৰু এটি কলমেৰে ধন্যবাদ জনাইছোঁ। জন্মদিনটিত শিক্ষক দিৱস হিচাপে উদযাপন কৰি আহিছোঁ আৰু এই বিশেষ ব্যক্তিগৰাকী হৈছে ভাৰতবৰ্ষৰ প্ৰথম উপৰাষ্ট্ৰপতি তথা দ্বিতীয় ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ জন্মদিন। ধেমালি ফূৰ্তি বহুত কৰিলোঁ। তো আহি কিনে বহুত ভাল লাগিল। তোমাক কেনেকুৱা লাগিছে? ভাল লাগিছে। তো বহুত ভাল লাগিছে। তো আজিলৈকে ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, আপোনালোকৰ ফ্ৰেণ্ডৰ শ্বেয়াৰ কৰি দিব। লগ পাইছোঁ নেক্সট ব্লগত। তেতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ।